নমস্কাৰ বন্ধুসকল, আশা কৰি সকলো ভালেই আছে। মই আজি আপোনালোকৰ মাজলৈ কাম চোৰ ননত ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। যোৱাটো খণ্ডত আপোনালোকে দেখিছিলে যে ডাঙৰ জীয়েকে দেউতাকক কৈছিল যে তেওঁ সেইজন ল'ৰাৰ লগতে বিয়া হ'ব, কিন্তু ডাঙৰ বোৱাৰীয়েকে সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ মানা কৰিছিল। কিন্তু দেউতাকে বোৱাৰীয়েকৰ কথা শুনিবনে জীয়েকৰ কথা শুনিব, তাত বিবুদ্ধিত পৰি থাকোঁতে মাক আৰু জীয়েকৰ প্ৰেছাৰত পৰি বাপেকে ডাঙৰ জীয়েকৰ বিয়া সেই ল'ৰাজনৰ লগতে কৰাই দিলে। আৰু বিয়াৰ পিছত এদিন ডাঙৰ জীয়েক ঘৰলৈ আহিল। তেতিয়া কি হ'ল চাওকচোন আহক। ডাঙৰ ছোৱালীজনীক বিয়া দি আজৰি হ'লোঁ। এতিয়া সৰুজনীকো লাহেকৈ বিয়া দিয়াৰ কথা ভাবিব হ'ল আৰু। তেহেঁত দুজনীক ভাল মানুহলৈ দিয়া মানেই আমাৰ শান্তি, নহয় জানো? তুমি ঠিকেই কৈছা, তেহেঁতৰ সুখ মানেই আমাৰ সুখ। মা দেউতা তোমালোক ইয়াত আছেহি। মই গোটেই ঘৰ বিচাৰি চলাত কৰিলোঁ, লাষ্টত আহি ইয়াত পাইছোঁহি। মাজনী তোমাৰ ভালনে? কিমান ভাল লাগিছে তোমাক দেখি। অঁ মা, মোৰ বহুত ভাল। মই কিমান সুখত আছোঁ দেখিছা। আৰু বৌয়ে কি কৈছিল যে বিয়া নিজৰ ইনকম থকা ল'ৰালেহে হ'ব লাগে। মা, আমি এতিয়া বিদেশলৈ যাম হনিমুনৰ বাবে। বাহ মাজনী, এইটোচোন বৰ ভাল কথা। দেউতা, তোমাৰ পৰা মোক হেল্প এটা লাগিছিল। আমাৰ দেউতাৰ মানে বিজনেছত অলপ লছ চলি আছে, গতিকে অলপ পইচাৰ প্ৰব্লেম হৈছিল। আমি দুটা হনিমুন যাবলৈ টিকেটৰ দাম হৈছে 5 লাখ টকা। গতিকে তুমি দি দিয়াচোন এতিয়া। আমাৰ তেওঁৰ দেউতাকৰ প্ৰফিট হ'লে আকৌ তোমাক ঘূৰাই দি দিম। এইটো মাজনী টিকেটৰ দামেই 5 লাখ টকা? এইটো কেনেকৈ সম্ভৱ? এইটো বহুত দেখোন। মানে দেউতা, তাত আমি ৰুমো বুক কৰিছোঁ নহয়, আকৌ তাত অহা যোৱা কৰিবৰ কাৰণে গাড়ীও প্ৰয়োজন হ'ব। গতিকে সেয়া তাৰে পইচা আৰু। এইটোৱে দেউতাকৰ পৰা ডাঙৰ জীয়েকে মাহে মাহে সপ্তাহে সপ্তাহে আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই টকা বিচাৰি ঘৰলৈ আহিবলৈ ধৰিলে। তাৰ মাজতে এদিন কি হ'ল চাওকচোন আহক। যোৱাই দেখোন, বহুত দিনত আহিছা। ভালে আছা নহয়? দেউতা, মোৰ ভালেই। মই আমেৰিকাত বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তাততো বহুত পইচা। এবাৰ বিজনেছটো ষ্টাৰ্ট হোৱা মাত্ৰ পইচাৰ ওপৰতে বহি থাকিব পাৰিম। কিন্তু বিজনেছটো ষ্টাৰ্ট কৰিবলৈ কমচে কম 15 লাখ টকাৰ আশে পাশে প্ৰয়োজন হ'ব। তাত আপোনাৰ সহায় বিচাৰি আহিছিলোঁ। বাপৰে, 15 লাখ টকা? এয়াতো বহুত পইচা হয়। মোৰ সুখতকৈও বেছি নেকি দেউতা? মোৰ শহুৰৰ লছ হোৱাৰ বাবেহে আপোনাৰ ওচৰত বিচাৰিছোঁ। দিবলৈ মন নাই যদি কৈ দিয়ক। এবাৰ তেওঁ বিজনেছত আকৌ প্ৰফিট হ'বলৈ আৰম্ভ কৰিলে আপোনাৰ সম্পূৰ্ণ পইচাই উভলাই দিম। ইমান চিন্তা কৰিব নালাগে। আগৰবাৰৰ পইচাই দিব পৰা নাই, এইবোৰতো জীৱনতো নিদিয়ে, সকলো জানো মই। নাই, মই এইবাৰ দিব নোৱাৰিম। মোৰ অলপ প্ৰব্লেম হ'ব, কাৰণ তোমাৰ সৰু ভণ্টিৰো বিয়া দিব লাগিব নহয়। তাৰ বাবে মই পইচা দিব নোৱাৰিম তোমালোকক, বেয়া নাপাবা। এতিয়া মানে সৰুজীয়েহে মেইন হ'ল। মই এইখন ঘৰত এক মুহূৰ্তও নাথাকোঁ, শুনিছা নাই? ব'লক ইয়াৰ পৰা যাওঁ। শুনি ল, তোৰ দৰে এই আপচজনীৰ লগত মই বিয়া পাতিলোঁ তোৰ দেউতাৰ সম্পত্তি দেখিহে। না তই কাপোৰ পিন্ধিব জান ভালকৈ, না তই কথা ক'ব জান। তোক মই মোৰ লগৰ মানুহৰ আগত উলিয়াই নিবলৈও লাজ লাগে। এনেকৈ নহ'ব আৰু। পইচা আনিলে আনিবি, নহ'লে ঘৰৰ পৰা ওলাই যাবি। মই কথা শুনিবলগীয়া হ'ল দেউতাৰ কাৰণে। দেউতা, মাজনী দেখোন, কোৱাচোন, কিবা আছিলে নেকি? দেউতা, মোৰ তোমাক কথা এটা ক'বলগীয়া আছিলে। মই মোৰ লগৰ যে ৰাহুল, তাক ভাল পাওঁ। মই তাৰ লগতে বিয়া হ'ম। তুমি তাহাঁতৰ ঘৰৰ পৰা আহিবাগৈচোন প্লিজ। ঠিক আছে মাজনী, মই তোমাৰ মা আৰু তোমাৰ নবৌৰ লগত পাতিব লাগিব। মাৰ লগত যি পাতিবলৈ আছে পাতা আৰু, লাগিলে মাক লগত ধৰি যাবা। কিন্তু নবৌ কিয়? এইজনীৰ পৰা মই শান্তি নাইকিয়া হ'ল আৰু। তাই ইয়াত নাথাকে দেখোন। তথাপিও তুমি কিয় বাৰু তাইক মাজে মাজে আনি ইয়াত থাকিবলৈ দিয়াহি? তাইতো কাহানি পাই আমাৰ ঘৰৰ পৰা ওলাই গুচি গৈছে। চোৱা মাজনী, তোমাক ভালদৰে কৈছোঁ, তোমাৰ নবৌৱে নিজে ঘৰ এৰি যোৱা নাই, তোমালোকৰ বেয়া ব্যৱহাৰৰ কাৰণেহে গ'লগৈ। হয়, তোমালোকে পাহৰি গৈছা তোমালোকে নবৌক কেনেদৰে কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰা, আৰু তোমালোকে নবৌৰ ছোৱালীজনীকো মৰম নকৰা। আৰু নবৌৱে তোমাৰ পঢ়া শুনা বহুত জ্ঞানী হয়, গতিকে তেওঁৰ পৰামৰ্শ ল'লে তোমাৰ ভালহে হ'ব। তোমাৰ কেতিয়াও তেওঁ বেয়া হোৱাটো নিবিচাৰে। হ'ব, তুমি যি ভাল দেখা তাকে কৰা, মোক ক'বলগীয়া একো নাই। মোৰ তাতে নবৌৱে যাতে একো প্ৰব্লেম সৃষ্টি নকৰে। হেল্ল' বোৱাৰী, কথা এটা আছিলে। কাইলৈ আমি সৰু মাজনীৰ দৰা ঘৰ চাবলৈ যাব লাগিব, তুমি আহিবাচোন। তুমিও যাব লাগিব লগত। হ'ব, ঠিক আছে, সোনকালে আহিবা। ভণ্টি, তুমি এইখন ঘৰৰ বিষয়ে কি ভাবিছা বাৰু?
কেনেকুৱা দেখিছা তোমাৰ লাইফটো দিয়াচোন। দেউতা, মই যিমানটো জানো এই জেগাডোখৰ বৰ ঠিক জেগা নহয়। ইয়াৰ মানুহখিনি বৰ ভাল নহয় বুলি জানো, কিন্তু আপোনালোকে বা কি ভাবে? মোৰ মতে ভণ্টিক এইডোখৰ জেগাটো বিয়া দিয়াটো উচিত নহ'ব। বোৱাৰী, তুমি ঠিকেই কৈছা। ময়ো অলপ শুনিছিলোঁ বাৰু কথাটো, জেগাডোখৰ যাব ঠিক নহয়, কিন্তু ছোৱালীজনীক কেনেকৈ যে বুজাম, তথাপিও উপায় নাই, কৈ চাব লাগিব। আপোনালোকে বাৰু আমাৰ এই ঘৰটোলৈ চিন্তা কৰিছে নেকি? আচলতে কি হয় জানেনে, এইটো আমাৰ বহুত পুৰণা ঘৰ। এইটো আমি বিকিম বুলি ভাবি আছোঁ। এইটো বিকাৰ পিছত আমি ভাল ঠাইডোখৰত মানে ভাল মানুহ থকা তাত ঘৰ ল'ম বুলি ভাবি আছোঁ। অঁ হয় নেকি? বাৰু ভাবিছা মামী, কি কৰিব পাৰোঁ। এতিয়া যাওঁ। আপোনালোকে কি ভাবিলে কথাটো আমাক জনাব ঘৰত গৈ। ঠিক আছে। মাজনী, তই আকৌ এবাৰ ভাবিছাচোন, নিজৰ ডিচিশ্যনটো চেঞ্জ কৰিব পাৰোঁ নেকি? সেই জেগাডোখৰ বৰ ঠিক নহয়ও, মইতো সেইকাৰণে বিয়া দিবলৈ মন কৰা নাই তালৈ। দেউতা, তুমি এইবোৰ ক'বলৈ ক'ত সাহস পালা? তোমাক নিশ্চয় নবৌৱে কান্দি ভৰাইছে নহয় জানো? বাৰ বিয়াৰ সময়তো তাই ভাঙিছিলে, এতিয়া মোৰ বিয়াৰ সময়তো তাই ভাঙিবলৈ আহিছে। মই কোনো কথা নুশুনো। মই বিয়া হ'ম মানে ৰাহুললেই হ'ম, নহ'লে মই ঘৰতে বুঢ়ী হৈ বহি থাকিম। ভণ্টি, তোৰ ক'ত ইমান সাহস হ'ল? মোৰ পত্নীক তই বাৰে বাৰে কিয় অপমান কৰি থাক? তাই কোনো বিয়া ভঙা নাই, তাই সঁচা কথাটোৱে কৈছে। বাকী তহঁতি যি কৰ কৰ, আমি যাওঁ। আপুনি অকণ শান্ত হওকচোন। নাই নাই, কোনো কথা নুশুনো মই। তোমাক ইয়াত মাত্ৰ কাম কৰিবলৈহে মাতে, আৰু তোমাক বিশেষ দৰকাৰতহে মাতে। তোমাক ইয়াত কোনেও সন্মান নকৰে। ব'লা ব'লা, তুমি ইয়াত থাকিব নালাগে অকণমান সময়, যাওঁগৈ। ৰচোন পাই, ইমান কিয় খং কৰিছনো? আমি কথা পাতিছোঁহে, একো নহয় দে, চব ঠিক হৈ যাব। ইমান খং নকৰিবি, নিজৰ স্বাস্থ্যৰ কাৰণে বেয়া। যোনে যি কৰে কৰক, মুঠতে মই বিয়া হ'ম মানে ৰাহুললৈ বিয়া হ'ম, নহ'লে মৰি যাম মই। এনেকৈয়ে তাইৰ জিদৰ আগত দেউতাক, নবৌৱেক আৰু তাইৰ ককায়েক হাৰ মানিবলগীয়া হ'ল। আৰু বিয়াৰ পিছত কি হ'ল চাওকচোন আহক। আইও, মোৰ মাজনী ওলালেহি অ' বহু দিনৰ পিছত। অঁ মা, আমি আহিছোঁ। আপোনাৰ জীয়েকে আমাৰ ঘৰত থাকি ভাল পোৱা নাই, সেইকাৰণে ইয়ালৈকে অলপ দিন থাকিবলৈ বুলি গুচি আহিছোঁ দুইটা। আইজৈ, দুইটা থাকিবা কিমান ভাল লাগিব। মই বৰ ভাল পাইছোঁ শুনি। বোলা বোলা ভিতৰতে বোলা। ৰ'বাচোন, এটা কথা বুজি নাপালোঁ। মাজতে তাত থাকি ভাল পোৱা নাই মানে? তুমিতো ঘৰ চেঞ্জ কৰাৰ কথা আছিলে। ঘৰ চেঞ্জ কৰিবলৈ পইচা লাগিব নহয় দেউতা। আকৌ তুমিতো কৈছিলা যে তুমি ঘৰটো বিকি ভাল জেগাত মাতি ল'বা বুলি। সেইটো কি কথা, পাহৰিলা নেকি? ভণ্টি আৰু জোঁৱাই পালাহি? অহ, এইজনীও মানে ইয়াতে আছেহি। থাকিবই আৰু, তেতিয়াহে খাবলৈ পাব ইয়াত ভাল ভাল বস্তু। ৰ'বাচোন, মই কিবা এটা সুধি আছিলোঁ নহয়, কোৱাচোন কি হ'ল? মই আকৌ ধৰিব পৰা নাই তোমালোকে কি কৈ আছা। দেউতা, বুজি নাপাবলৈ একো টান কথা নহয়। আপোনালোক যিটো ঘৰত গৈছিলে সেইটো আমাৰ নিজৰ ঘৰ নহয়, সেইটো হৈছে ভাড়া ঘৰ। আমি সেইটো বিকি নতুন ঘৰ ল'ব নোৱাৰোঁ নহয়, মালিকে নিদিয়ে নহয়। কি তুমি মানে মিছা কথা ক'লা আমাক? দেউতা, হোৱাটো হৈ গ'ল আৰু সেইবোৰ বাদ দিয়া। এতিয়া এটা কাম কৰা, তুমি আমাক মাটি কিনিবলৈ পইচা দিয়া, 5 লাখ টকা দিয়াচোন, বহুত প্ৰয়োজন হৈ আছে। হেৰি, ছোৱালীজনী যদি কষ্ট কৰাটো বিচৰা নাই, তেতিয়াহ'লে আপুনি পইচা দি দিয়ক তাইক। ৰ'বা, মোৰ ল'ৰাটোক মাতিব লাগিব, তাৰ লগত আলোচনা কৰিহে মই দিব পাৰিম। আৰু শুনা দেউতা, মোৰ তোমাৰ কাৰ এখন লাগিব। আমাৰতো ঢেৰ গাড়ী আছে ন ইয়াত। মোৰ তুমি জানাই আমাৰ ব্লেক কালাৰ মাৰ্চিডিজখন ভাল লাগে, মোক এইখন দি দিবা না প্লিজ। মাজনী, চিন্তা নকৰিবি, তোক যি লাগে মই চব দিম। এনেদৰেই ডাঙৰ জীয়েকৰ দৰে সৰু জীয়েকেও আহি দেউতাকৰ টকা পইচা দাবী কৰিবলৈ ধৰিলে। আচলতে দুয়োজন জোৱাইকে তেওঁলোকৰ টকা সম্পত্তি দেখিহে ছোৱালীকেইজনীক বিয়া পাতিবলৈ আগবাঢ়ি আহিছিল। দেউতা শুনক, মই আমেৰিকালৈ যাওঁগৈ। মই মোৰ মাক ঘৰত থৈ আহিলোঁ, আৰু আপোনালোকৰ ছোৱালীক আপোনালোকৰ ওচৰতে ৰাখক। আমেৰিকাত গৈতো মই বিজনেছ কৰিবগৈ নোৱাৰোঁ, যিহেতু মোৰ ওচৰত পইচা নাই। আপোনাৰ ছোৱালীক মই লগত ৰাখিব নোৱাৰিম। হেৰি কিয় তেনেকৈ কৈছে? মই আপোনাৰ অবিহনে থাকিব নোৱাৰোঁ। মোক এৰি থৈ নাযাব, মোক এৰি থৈ নাযাব। মা, কিবা এটা কৰিবলৈ কোৱা নাই দেউতাক। হেৰি, ছোৱালীজনী মুখলৈ চাই কিবা এটা কৰকচোন, ভাবকচোন কিবা কৰিব পাৰি নেকি? 1-2 লাখ টকাৰ কথা হোৱাটো বেলেগ আছিলে, 15-20 লাখ টকা মই পটককৈ ক'ৰ পৰা যোগাৰ দিওঁ। যি কৰে সোনকালে কৰক, আপোনালোকৰ হাতত মাত্ৰ 3 দিন আছে। মা, সোনকালে কিবা এটা কৰিবা, মোৰ সংসাৰখন নহ'লে ভাগি যাব। তুমি বোৱাৰীৰ কথা শুনি পইচা নিদিয়াকৈ নাথাকিবা আকৌ। দেউতাক যেনেকৈ তেনেকৈ মনাবাচোন। আৰু হয়তো দেউতাৰ ওচৰত ইমান পইচা নাথাকিব পাৰে, দাদাৰ ওচৰত থাকিব। তুমি তোমাৰ বোৱাৰীক কৈ যেন তেনে হ'লেও দাদাৰ পৰা পইচা উলিয়াবা। তোমাৰ বোৱাৰীৰ কথা বৰকৈ নুশুনিবা। চোৱাচোন, তাই এতিয়া কিমান আৰামত আছে, আৰু আমি কি কৰিবলগীয়া হৈছে।
আমাৰ সৰু সৰুৰ কামো কৰিবলগীয়া হৈছে, মানুহজনৰ কেতেৰা জেঙাও শুনিবলগীয়া হৈছে। তাই একদম দাদাৰ লগত গৈ আৰামছে থাকে, কোনো খৰচা পাতিও নাই। আমাৰহে বহুত খৰচা পাতি দেখিছাই নহয়। গতিকে তোমাৰ বোৱাৰীয়ে পইচা দিব পাৰিব, তুমি যেন তেনেকৈ মনাবা দেই। হ'ব মাজনী, তুমি চিন্তা নকৰিবাচোন, মই চেষ্টা কৰিম। তোমাৰ দেউতাক ক'ব লাগিব, তেওঁ নিশ্চয় কিবা এটা কৰিব। মাইনা, তোৰ ওচৰত বাৰু কেনেবাকৈ পইচা সৰহকৈ ওলাব নেকি? মোৰতো জানো ইমান পইচা নাইকিয়া হ'ল। এতিয়া ছোৱালীকেইজনীৰ নামতে বহুত পইচা খৰচ কৰিবলগীয়া হ'ল। সিহঁতক ইটো সিটোকে দি মোৰ হাতত পইচাই নাই। 5-6 লাখ হ'লে বেলেগ কথা, এতিয়া 15-20 লাখ টকা মই ক'ৰ পৰানো দিওঁ? দেউতা, এইখন ঘৰ এৰি যোৱাৰ পিছত মোৰ হাততনো ক'ত ইমান পইচা আছে? যিকেইটা পইচা পাওঁ ভাড়া ঘৰ আৰু ঘৰ আচলতে শেষ হয়। ইমান পইচা নাই নহয় দেউতা। তেনেহ'লেতো উপায় নাই। মই ভাবিছোঁ ঘৰখনকে বিক্ৰী কৰি দিওঁ, তেতিয়াহে ছোৱালীকেইজনীক পইচা দিব পাৰিম। আমি ঘৰখন বিক্ৰী কৰি দিলে ক'ত থাকিম? সেয়া ভগৱানেহে জানে, আৰু যি হয় দেখা যাব। নাই নাই, ঘৰখন বিক্ৰী কৰিবলৈ দিব নোৱাৰোঁ। বোৱাৰীয়ে ঠিকে কৈছিলে, আমি ছোৱালীকেইজনীক বেয়া মানুহৰ লগত বিয়া দিলোঁ। বোৱাৰী, সেই তুমিয়ে কিবা এটা উপায় দিয়াচোন, এইটো সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম বাৰু? মা, আপুনি চিন্তা নকৰিব, মই কিবা এটা বুদ্ধি উলিয়াম বাৰু। এনেদৰে শাহুৱেকে নিজৰ ভুল বুজি পালে আৰু বোৱাৰীয়েকে ডাঙৰ ভনীয়েক আৰু জোৱায়েকলৈ ফোন মিলালে আৰু সিহঁতক ঘৰলৈ আহিবলৈ ক'লে। আৰু আনফালে ভনীয়েকে ভাবিছে দেউতাকে পইচা যোগাৰ কৰিলে, গতিকে তাই বেগ চেগ লৈ ঘৰখনত ওলালহি। তাৰপিছত কি হয় চাওঁচোন আহক। দেউতা, মই জানিছিলোঁৱেই তুমি যে পইচা দিবা বুলি। আজি মই বহুত সুখী। মাজনী, ইমান সুখী নহ'বাচোন। প্ৰথমতে শুনি দিলোঁ আমি কি ক'ব বিচাৰিছোঁ। দেউতাই পইচা গোটাব নোৱাৰিলেও তুমি ইয়াতে থাকিব লাগিব। হেৰা, তোমাক কৈছিলোঁ নহয় তোমাৰ দেউতাক কোনোদিন পইচা দিব নোৱাৰে। তুমি থাকা ইয়াতে, মই যাওঁ। সেয়ে আপুনি কি কথা কৈছে? আমাৰতো এইটো প্লেনহে আছিলে দেউতাৰ পৰা পইচা উলিওৱাৰ। এতিয়া আপুনি মোক এৰি থৈ যাম বুলি ক'লে নহ'ব নহয়। অঁ, তহঁতৰ মানে এইবিলাক চালহে আছিলে। নিজৰ জীয়েক হৈ নিজৰ দেউতাৰ পৰা পইচা লুটিবলৈ লাজ লগা নাই? মোৰ ঘৰৰ পৰা এতিয়া ওলা বুলি কৈছে নহয়, এতিয়া ওলা। তুমি য'ত থাকা, মই যাওঁ। মোৰ লগত পিছে পিছে আহি নাথাকিবা। ঠিক আছে, ভণ্টিক ইয়াতে থৈ যাওক। আৰু ভালকৈ শুনি লওক, ভণ্টি আপোনাক ডিভোৰ্চ দিব। ডিভোৰ্চ দিয়াৰ পিছত আপুনি নিজৰ সম্পত্তিৰ আধা অংশ ভণ্টিৰ নামত কৰিব লাগিব আৰু মাহে মাহে ভণ্টিয়ে যিমানকৈ পইচা বিচাৰে সিমান দিব লাগিব। এনেদৰে জোৱাইকে নিজে বিপদত পৰিম বুলি গম পালে। তাৰপিছত কি হয় চাওঁ আহক। হেৰা, মন চন মাৰি থাকিব নালাগে, ব'লা ইয়াৰ পৰা যাওঁগৈ। অঁ, এতিয়া ইয়াৰ পৰা যোৱাগৈ। নেক্সট টাইম পইচা বিচাৰি যাতে ইয়ালৈ নাহা। ভাল মনে আহিলে ভাল মত পাবা, নহ'লে ইয়াৰ পৰা খেদা খাবা। আমি এতিয়া ঘৰলৈ যাওঁগৈ। মাইনীও ঘৰত অকলে আছে নহয়। বোৱাৰী, ক'ত যোৱাগৈ? মাইনীক আমাৰ মাইনাই লৈ আনিবগৈ। তুমি আৰু ক'তো যাব নালাগে। মোৰ বৰ ডাঙৰ ভুল হৈছিল। মই ছোৱালীকেইজনীৰ কথা শুনি তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। আজিৰ পৰা তুমি আমাৰ লগত একেলগে থাকিবা। বোৱাৰী, মায়ে ঠিকেই কৈছে, তুমি আজিৰ পৰা ইয়াতে থাকিবা। তুমি মোৰ ঘৰৰ লখিমী বোৱাৰী। মই আগৰ পৰাই জানো তুমি আজি মোক বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। আজি মোৰ ছোৱালীজনী আৰু জোৱাইও ভাল শিক্ষা পাইছে। আজিৰ পৰা সিহঁতে কেতিয়াও পইচা বিচাৰি নাহে আৰু। ঠিক আছে দেউতা, আপোনালোকে যেনেকৈ কৈছে তেনেকৈ হ'ব মা। মই আজি বহুত সুখী। আজিৰ পৰা আৰু আমি একেলগে থাকিম। এনেদৰে শেষত শাহুৱেকে নিজৰ ভুল বুজি পালে আৰু বোৱাৰীয়েকক নিজৰ আপোন বুলি বুকুত সামৰি ল'লে। তাৰপিছত সকলোৱে মিলিজুলি থাকিলে। জীয়েককেইজনীও পিছত পইচা বিচাৰি নহা হ'ল আৰু এটা সময়ত জীয়েককেইটাও নিজৰ ভুল বুজি পালে আৰু ক্ষমা খুজি সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকিলে। আজিৰ কাহিনীটো ইমানেই আছিলে। কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।